হেল্ল' বন্ধুসকল, আমি আপোনালোকক আৰু লৈ যাই আছোঁ আন এটা ভিডিঅ' লৈ। আজি বহুত দিন ধৰি আমি নতুনকৈ ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, অলপ বিশেষ অসুবিধাৰ কাৰণে। ইয়াৰ আগতে মানে আমি এটা বহুত লং ৰাইড কৰিলোঁ, তো সেইকাৰণে মানে কি অলপ সময়ৰো নাটনি হৈ আছিল। আজি আপোনালোকক লৈ যাই আছোঁ আন এটা ভিডিঅ' লৈ, আপোনালোকে চাই থাকক। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব। এনেকুৱা আজি এটা ধমাকাদাৰ জেগালৈ আপোনালোকক লৈ যাই আছোঁ, আপোনালোকে চাই থাকক। ঠিক আছে, আমাৰ চেনেল লাইভ ইজ এ জাৰ্নি চেনেলটো চাবলৈ নাপাহৰিব। আৰু নতুনকৈ যদি আপুনি আহিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকক লৈ আহিছোঁ আমি যিটো জেগাটোৰ নাম কৈছিলোঁ, এই আপোনালোকে চাওক, নাজাৰা চাওক কেনেকুৱা কাইচাৰ ফুল, লগতে ইমান ডাঙৰ ডাঙৰ পাহাৰ পৰ্বত, এই মানে কি এটা বেলেগে ফিল হৈছে। ঠিক আছে, সেউজীয়া চাৰিওফালে সেউজীয়া, আৰু আগত যাই কিনে আপোনালোকক নদীৰ সৈতে গোটেই আপোনাক ভিউটো দেখাই দিম। এটা হৈছে আৰম্ভণি, এই আৰম্ভণিতে ইমান মজা এই আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ ভৈৰৱ কুণ্ড জেগালৈ। ঠিক আছে, আপোনালোকে আহক আৰু এই প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰক। আপোনালোকে যিকোনো সময়ত আহিব পাৰে, কোনো অসুবিধা নাই। ইয়াত পূৰা খোলা আছে, কিন্তু ভূটান যোৱাটো বৰ্তমান বন্ধ হৈ আছে ক'ভিডৰ কাৰণে। সেইটো খুলি দিব, কি ঠিক নেক্সট নৰ্মেল হ'লেই খুলি দিব। এতিয়া আপোনালোকে আহিলেও একো অসুবিধা নাই। ইয়াৰ গোটেই যিখিনি নাজাৰা আছে গোটেইখিনি চাব পাৰিব, আৰু ইয়াত যিখিনি মানে কি জেগা চাব লগা আছে গোটেইখিনি প্ৰায় এলাউডে আছে, একো অসুবিধা নাই। আপোনালোকে চাওক কেনেকুৱা, চাওক ইয়াত কাঁচিয়াৰ ফুল স্বৰ্গৰ পৰা নামি অহা যেন অনুভৱ হয়। ঠিক আছে বন্ধুসকল, বন্ধুসকল, ইয়াতে আমাৰ ইয়াতে যিটো ভৈৰৱকুণ্ড, ইয়াতে মানে তিনিটা আমাৰ বৰ্ডাৰ হয়। আমাৰ অসম বৰ্ডাৰ, ইফালে অৰুণাচলৰ বৰ্ডাৰ, আৰু ইফালে ভূটান। আমি ইয়াতে আহিছিলোঁ, ভূটানৰ এটা মন্দিৰ আছে ভৈৰৱকুণ্ড, তাতে আমি যাম বুলি ভাবিছিলোঁ। ইয়াতে আহিম আৰু তাতে সোমাম বুলি ভাবিছিলোঁ, কিন্তু ক'ভিডৰ কাৰণে কি গ'ল, তাতে বন্ধ কৰি দিছে। আজি 2 বছৰ পাৰ হৈ গ'ল বোলে, খুলি দিয়াই নাই ক'ভিডৰ, ইমান মানে হেৰি কৰিছে আৰু। তো বন্ধুসকল, আমাৰ সেইটো চোৱা নহ'ব, কিন্তু আপোনালোকে চাই লওক ইয়াৰে কি ধুনীয়া ধুনীয়া জেগা। তো ইয়াতে আহিব নিশ্চয়, শিলে না মাটি ধৰিবই নোৱাৰে, এনেকুৱা ধৰণৰ পাহাৰ ইয়াতে। বন্ধুসকল, আমি আপোনালোকক যিমান পাৰোঁ ভাল জেগাটো ইয়াতে দেখুৱাই দিম। তো আপোনালোকে ইয়াতে আহিলে নিশ্চয় আগফালে আহিব, সেই যিটো পিকনিক স্পট আছে তাতে নানামিব, তাৰ আগত আহি কিনে সোমাই আহিব, য'ত ধনশিৰি ফৰেষ্টত যায়, সেই ধনশিৰি ফৰেষ্টৰ ফালে আহিব। তো ফৰেষ্টত আহিলে এটাই ভাল, আপোনালোকৰ ইয়াতে দৃশ্যটো যিটো আমাৰ মনোমোহা দৃশ্যটো অলপ ভাল, বেছি কৰি ভাল আৰু।
সেইকাৰণে কৈছোঁ আপোনালোকে চাওক কেনেকুৱা দৃশ্য দেখিছে নিশ্চয়। তো আপোনালোকে ইয়াতে আহিব, নিশ্চয় আহিব। একদম মানে ক'ব নোৱাৰি মুখেদি মানে কেনেকুৱা আৰু মানে শব্দ নলাগিছে ইমান মানে ভাল জেগাটো আৰু। তো শব্দ স্পীচলেছ বুলি যে কয় সেই তেনেকুৱা ধৰণৰ কথা আৰু। তো আপোনালোকে নিশ্চয় আহিব ইয়াতে চাই লওক। মই বহুত কথা ক'লোঁ, কথা শুনি শুনি আপোনালোকৰ চাগে আমনি লাগি গ'ল। আপোনালোকে দৃশ্যবিলাক চাই লওক। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিম আৰু। তো ইয়াৰ বিষয়ে কিছু কথা আমি মানে চাই লৈছোঁ। তো সেই কথাখিনি শুনিও লৈছোঁ, বুজি লৈ কিনে আপোনালোকক এটা ভিডিঅ' বনাইছোঁ আৰু। নেক্সট ভিডিঅ'টোত আমি আপোনালোকক সেইখিনি কথা জনাই দিম। তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। তো বন্ধুসকল আমাৰ নতুন চেনেল লাইভ যে জানি আপোনালোকে সকলোৱে মৰম দিছে, ভাল লাগিছে। তো সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। বাই বাই।